নমস্কাৰ মোৰ চেনেলটোলৈ আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ লৈছোঁ কণীৰ কুহুমৰ সৈতে ফুলকবিৰ গ্ৰেভি। কবিখিনি বইল কৰি লম। তিনি মিনিটমান উতলোৱাৰ পিছত মই এতিয়া এইখিনি এখন ডিছলৈ কাঢ়ি দিম। এতিয়া মই গেছত কেৰাহীটো পাতি লৈছোঁ আৰু এতিয়া ইয়াত মই অকণমান মিঠাতেল দি দিম। এতিয়া কেৰাহীত তেলখিনি গৰম হৈছে। এতিয়া মই ইয়াত কাটি থোৱা বইল কৰি থোৱা ফুলকবিখিনি দি দিম। কাটি থোৱা আলু মই ইয়াতে দি দিছোঁ আৰু মই হাফ ফ্ৰাই কৰি ল'ম এইখিনি। অকণমান নিমখ দি দিছোঁ। এনেকৈ মই মিডিয়াম ফ্লেমত 3 মিনিটমান ফ্ৰাই কৰি ল'ম। এয়া হাফ ফ্ৰাই হৈ গৈছে। এতিয়া মই এইখিনি ডিছৰ মাজত কাঢ়ি থ'ম। এতিয়া মই একেটা কেৰাহীতে আকৌ মিঠাতেল অকণমান দি দিম। তেলখিনি গৰম হোৱাৰ পিছত মই এতিয়া ইয়াৰ কাটি থোৱা পিঁয়াজখিনি দি দিম। আৰু আদা নহৰুখিনি একেলগে দি দিছোঁ। কেঁচৰ জলকীয়াটো মই তেলতে দি দিছোঁ। লৰাই দিছোঁ। হালধি অকণমান দি দিছোঁ আৰু পাউডাৰ জিৰা অকণমান দিছোঁ। ইয়াত ৰেড চিলি অকণমান, গৰম মছলা অকণমান, পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে মই এনেকৈ ভাজি থাকিম। পিঁয়াজখিনি ৰঙচুৱা হোৱাৰ পিছত মই এতিয়া ইয়াত কাটি থোৱা বিলাহী দি দিম। বিলাহীখিনি ভালদৰে সিজিবলৈ মই ইয়াত অকণমান নিমখ দি দিছোঁ। এতিয়া বিলাহীখিনি ভালদৰে পমি গৈছে। এতিয়া মই হাফ ফ্ৰাই কৰি থোৱা আলু আৰু কবিখিনি দি দিম ইয়াতে। ভালদৰে লৰাই দিয়াৰ পিছত মই এতিয়া 4 মিনিটমানৰ কাৰণে গেছৰ ফ্লেমটো মিডিয়ামত ৰাখি ঢাকনিখন দি দিম যাতে ভাপত সিজে ভালদৰে। এতিয়া 4 মিনিট হৈ যোৱাৰ পিছত মই ঢাকনখন খুলি চাইছোঁ। মছলাখিনিৰ লগত ভালদৰে সান খাই এইখিনি ভালদৰে সিজি গৈছে। এতিয়া মই ইয়াত বইল কৰি ৰখা ডিমৰ ভিতৰৰ কুহুমটো ইয়াতে দি দিম। আৰু ভালদৰে ভাঙি পেলাই লৰাই দিম। ডিমৰ কুহুমৰ সৈতে ভালদৰে মিক্স হৈ গৈছে। এতিয়া মই ইয়াত অকণমান গৰম পানী দি দিম। যিহেতু মই অথনি অকণমান নিমখ দিছিলোঁ, এতিয়া মই নিমখ আৰু অকণমান দি দিম। আপোনালোকে পৰিমাণ অনুসৰি দিব। এতিয়া নিমখ দিয়াৰ পিছত মই আকৌ এতিয়া 3 মিনিটমানৰ কাৰণে ঢাকনিখন দি দিম।
4 মিনিট হোৱাৰ পিছত মই এতিয়া ঢাকনখন খুলি চাম। এই ইতিমধ্যে ফুলকবিৰ জোল হৈ গৈছে। এইটো ৰেচিপিটো যদিও চিম্পুল, খাবলৈ কিন্তু বহুত সোৱাদ হয়। আপোনালোকে এবাৰ এনেকৈ বনাই চাবচোন ডিমৰ কুহুম দি। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ এটা কৰিব। আৰু কাষত থকা বেল আইকনটো টিপিবলৈ নাপাহৰিব। ধন্যবাদ।